নমস্কাৰ স্বাগতম জনাইছোঁ নতুন এখন ভিডিঅ' এটা লৈ CBSE CTET 2026 ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ গৈছে 11 মে 2026 পৰা আৰু ইয়াৰ লাষ্ট ডেট হ'ব 10 জুন 2026 আপোনালোকে 10 জুনৰ আগতে এপ্লাই কৰি ল'ব পাৰিব এক্সাম ডেট হ'ব 6 ছেপ্টেম্বৰ 2026 অফলাইন হ'ব আৰু হিন্দী আৰু ইংলিছ ইয়াৰ লেংগুৱেজ থাকিব অসমত তাৰ কাৰণে চেণ্টাৰ্ছ কেইটা হ'ব ডিব্ৰুগড় গুৱাহাটী আৰু শিলচৰ আৰু ভেলিডিটি অফ দ্য CTET চাৰ্টিফিকেটটো লাইফ টাইম থাকিব আপোনালোকে লাইফ টাইম এইটো ইউজ কৰিব পাৰিব প্লাছ এপ্লিকেশ্যন মোডটো হ'ব অনলাইন ইয়াৰ ইম্পৰ্টেঞ্চ ডেটবোৰ হ'ল যে 11 মে 2026 পৰা ষ্টাৰ্টিং ডেট আৰু 10 জুন 2026 হ'ল তাৰ লাষ্ট ডেট আৰু 15 to 18 জুন 2026 কাৰেকশ্যন উইণ্ডোটো খোলা হ'ব এডমিট কাৰ্ডটো ইছ্যু কৰা হ'ব এক্সামৰ দুদিন আগতে আৰু এক্সামটো হ'ব 6 ছেপ্টেম্বৰ 2026 ছানডে পিছত যদি ডেট চেঞ্জ হ'ব লগা হয় তেতিয়া তেওঁলোকে নটিফিকেশ্যন আৰু দিবই CTET ৰিজাল্টটো আপোনালোকে অক্টোবৰ মাহৰ পিছফালে পাব পাৰে আৰু তাৰ অফিচিয়েল ৱেবছাইটটো মই কমেণ্ট ছেকশ্যনত লিংকটো দি দিম আপোনালোকে চেক কৰিব পাৰিব ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ মই স্ক্ৰীণত দেখাই আছোঁ ক্লাছ 1ৰ পৰা 5 মানে প্ৰাইমেৰী ষ্টেজৰ কাৰণে আপোনালোকক ছিনিয়ৰ ছেকেণ্ডেৰী প্লাছ উইথ 50 মাৰ্কছ আৰু আপোনালোকৰ DLEDৰ চাৰ্টিফিকেট থাকিব লাগিব তো তেনেকৈ আৰু ক্লাছ 6 to 8লৈকে এলিমেণ্টাৰী ষ্টেজৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন প্লাছ 2 yearsৰ DLED বা BEd এটা থাকিব লাগিব এপ্লিকেশ্যন ফিসমূহ জেনেৰেল OBCৰ কাৰণে 1000 আৰু আপোনালোকে যদি দুটা পেপাৰো যদি এপ্লাই কৰিব খোজে তেনেহ'লে 1200 ST SC PWDৰ কাৰণে 500 আৰু যদি দুটা পেপাৰ এপ্লাই কৰিব খোজে তো 600 পে'মেণ্ট মোডটো অনলাইনে হ'ব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড আৰু নেট বেংকিং দিয়ে আপোনালোকে পে'মেণ্টটো কৰিব পাৰে প্লাছ ইয়াতে মই আপোনালোকক ষ্টেপ ৱাইজ দি দিছোঁ লিংকটো অ'পেন কৰাৰ পিছত আপোনালোকৰ পাৰ্চনেল ডিটেইল এডুকেশ্যনেল ডিটেইল দিব লাগিব তাৰপিছত পাছৱৰ্ড চাইজৰ ফটো তাৰ ছিগনেচাৰ ৰিকুৱাৰ্ড ডকুমেণ্টছবোৰ দি কিনে পে'মেণ্ট কৰি কিনে ছাবমিট বাটন ক্লিক কৰাৰ আগতে আপোনালোকে নিজৰ যোনটো ফৰ্মটো হয় সেইটো আৰু এবাৰকৈ প্ৰিভিউ কৰি চাব যাতে কোনো অকল ভুল থাকি নাযায় আৰু এপ্লিকেশ্যন ছাবমিট কৰাৰ পিছত আপোনালোকে প্ৰিণ্ট আউটটো খুলি ল'ব তো এইখিনি আছিল CTETৰ কাৰণে ইনফৰমেশ্যন আৰু নতুন ইনফৰমেশ্যনৰ কাৰণে মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব থেংক ইউ